স্বাগতম জানাইছো মই এটা ভিডিঅ' আৰু গাইজ বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ আৰু আজিৰ পৰা ভাবিছোঁ ভিডিঅ' দিম। বহুতে কৈ আছে ভিডিঅ' দিব লাগে তো ভাবিছোঁ আজি 1 জানুৱাৰী নতুন বছৰ আৰু আজিৰ পৰা আচলতে ভিডিঅ' দিব চেষ্টা কৰিম আৰু সকলোকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া ৰাতিপুৱাই ওলাই লৈছোঁ যাবলৈ, পিকনিক আছে মানে সৰুকৈ। তো আপোনালোকক দেখুৱাম কোনটো লোকেশ্যন ক'ত যাম। তো বলক তেতিয়াহ'লে আমাৰ আজি ভিডিঅ'টো ঘৰৰ পৰাই আৰম্ভ কৰোঁ। তাক ফোন কৰিছোঁ, মেইন উপদেষ্টাক এতিয়া ফোন লগাই আছোঁ, পিকনিক ৰেডি হৈছে নাই। তো ফোনটো উঠা নাই বাৰু, ফোন লগাই আছোঁ। হেল্ল' ৰাকেশ দা, এই ৰেডি হৈছেনে? অঁ মই ওলাইছোঁ অলপ, এই কাম কৰিবলগীয়া হ'ল যদি আহিছোঁ বাৰু। অঁ এয়া ফোন খঙে উঠিছে বাৰু। তো ৰেডি হৈছে, এয়া গ্ৰুপতো চাওক পূৰা ভিডিঅ' আহি গ'ল। গাহৰি মাংস, এয়া আমাৰ 3টা আইটেম হ'ব মানে, গাহৰি, ছাগলী আৰু ব্ৰইলাৰ। আৰু সেইটো গ্ৰুপত ভিডিঅ' আহি আছে এয়া এই লোকেশ্যনটোতে। আৰু এয়া আমাৰ মাংস এয়া লগাইছে আৰু এয়া চব সিহঁতে ৰেডি হৈছে। আৰু এয়া লোকেশ্যনটো আইলেণ্ড জেংৰাই চাপৰি, আৰু লোকেশ্যনটো এটা ভাল বুলি কৈছে বাৰু। মোৰ নতুনকৈ এটা কিবা হৈছে। তো সেয়া আমি এতিয়া যাব ৰেডি হ'ব লাগিব, নহ'লে উপায় নাই, নহ'লে খং উঠিব লগৰকেইটা। আৰু সেয়া মোৰ বাইকটো একদম প্ৰব্লেম বেয়া মানে, ৰাতিপুৱা মানে এয়া ষ্টাৰ্ট নহয় মানে, বহুতবাৰ কিক মাৰিব লাগে। প্ৰব্লেম কি হৈছে নাজানো আৰু। তো ভিডিঅ' বনাই আছোঁ এনেকৈ। আৰু যদি চাই ভাল লাগে প্লিজ আপোনালোকে এটা লাইক কৰিব, কমেণ্ট কৰিব। নতুনকৈ আপোনালোক যদি আহিছে প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'ত ইমান বনাব নাজানো, একদম ভাল। আৰু এয়া পইচা মোক বাইদেউগৰাকী দিব মানে, মোৰ পাবলগীয়া আছিলে, বাইদেৱে দিব মানে, ভাল লাগিছে একদম। বহুত পইচা আছে বাইদেউৰ। এয়া একদম দিনটো ভাল হ'ব যেন পাইছোঁ আজি। আৰু আহিছোঁ মই জেংৰাইমুখ তিনিআলি, মানে ইয়াৰ পৰা যাব লাগিব আৰু এয়া মেইন তিনিআলি ট্ৰেফিক পইণ্ট। আপোনালোক যদি আহে ঢকুৱাখানাৰ পৰা প্ৰথম ইয়াত আহিব, আপোনালোক গড়মূৰ ৰোড নাযাব, এই ৰোডত যাব মানে, মাথাউৰি হয় মানে, ইউকো বেংক ৰোডত যাব। তাতে আমাৰ ধুনীয়া পিকনিক প্লেচবিলাক আছে আৰু সেইটো মেইন ৰোড গড়মূৰ। আৰু ঢকুৱাখানাৰ পৰা আহিলে এইটো তাত যাব নালাগে, আপোনালোক ডাইৰেক্ট ইয়াত টাৰ্ণ কৰি দিব। আৰু ইয়াত ৰখি আছোঁ আৰু এতিয়া মানে লগৰ এজন আহিছে, তাৰ কাৰণে ৱেইট কৰি আছোঁ। এতিয়া একদম গাড়ী দেখিছেনে? এয়া আমাৰ ঐতিহ্যমণ্ডিত খেৰকটা নদী, আৰু সেই চাইডত চাওকচোন গাড়ী লাগি আছে। পিকনিক ইয়াতে লাগি আছে ধুনীয়াকৈ, চাওক আপোনালোকে, ধুনীয়া লাগি আছে গাড়ী। আৰু আমি আগলৈ যাব লাগিব নেকি, আগত বুলি কৈছিলে, ফোন কৰিছিলোঁ বাৰু। তো আমি এনেকৈ গৈ আছোঁ বগৰীৰ তলে চাওক, বগৰী গছৰ তলে আমি গৈ আছোঁ আমাৰ পিকনিক প্লেচ বিচাৰি। আমাৰ পিকনিক প্লেচত এয়া আমাৰ তাতে খানা চলি আছে আৰু খানা বনাই আছে। আৰু লগৰবিলাক বাৰু এতিয়া ক'ত আছে বিচাৰিব লাগিব, জেগা ঘূৰি আছে। আৰু চাওক ধুনীয়া এটা প্লেচ, এয়া খেৰকটা নদী, আৰু ইয়াৰ পাৰতে হৈছে। আৰু চাওক এটা আগতো, আৰু আমি মাংস টেষ্ট কৰিব লাগিব। প্ৰথম মাংস মেইন না পিকনিকত, মাংস টেষ্ট কৰিব লাগিব কেনেকুৱা হয়। মেইন উপদেষ্টা নমস্কাৰ দাদা, নামটো কৈ দিয়ক। শুভেচ্ছা থাকিল, মোৰ নাম সঞ্জীৱ শইকীয়া। খুলি দিয়ক। সঞ্জীৱ শইকীয়া, বাকী নতুন বছৰ চবকে শুভেচ্ছা থাকিলে। আজি খানাটো খাই বহুত ভাল লাগিছে। ঠিক আইটেম বনাইছে আজি ছাগলী আছে আমাৰ, তাৰপৰা ব্ৰইলাৰ আছে, গাহৰি আছে। হৈ গ'ল যিহেতু মাংস টেষ্ট কৰিব লাগিব। এয়া 4 পিচ মাংস টেষ্ট কৰিম এতিয়া। তো ফিডবেক দিব লাগিব না কেনেকুৱা হয়। তো এতিয়া মাংসটো টেষ্ট কৰি লওঁ গাইজ। প্ৰথমতে টেষ্ট কৰি আছে মৃদুল দা, কেনেকুৱা নতুন বছৰ আৰু মাংস কেনেকুৱা? ধুনীয়াকৈ মাংস টেষ্ট কৰি আছে আমাৰ মৃদুল দা। আৰু ইয়াত দিলীপ দা থামুলগা আছে ধুনীয়াকৈ। আৰু ইয়াত মাংস বনি আছে এতিয়া, ইয়াত বিলাহী ইয়াতে ৰেডি হৈ আছে। আৰু মাংস আৰু ডেন্স কৰি আছে ধুনীয়াকৈ। আৰু লোকেশ্যনটো চাওক কেনেকুৱা ধুনীয়া লোকেশ্যন, চাওক আপোনালোকে একদম নদীৰ কাষতে। আৰু পাৰ্টি বহুত আহিছে আজি, পাৰ্টি একদম চাওক, বহুত পাৰ্টি আহিছে একদম, চাওক ধুনীয়াকৈ। আৰু গাইজ এটা কথা ক'ম, ইয়াৰ মাজতে আচলতে আপোনালোক পিকনিকবিলাক খায়, কিন্তু কিছুমানে খাই পেলাই ডাইৰেক্ট গুচি যায়। আপোনালোক খোৱাৰ পাছতে আচলতে যিবিলাক পেলনীয়া সামগ্ৰী আপোনালোক এটা ছাইডত পেলাই জ্বলাই থৈ যাব, নহ'লে লেতেৰা হৈ যায়। পাছৰ অহাবিলাকৰ কাৰণে বেয়া হৈ যায়। সেইকাৰণে আপোনালোকে লেতেৰা নকৰিব। বিনম্ৰ অনুৰোধ থাকিলে আচলতে নিজৰ বুলি আপোনালোক ভাবিব। এয়া ধুনীয়া এটা চলি আছে, আৰু এয়া বিহু গান চলি আছে এতিয়া। দলং সৰুকৈ বনাই দিছে মানে, ইয়াৰ পৰা পানী আনিব পাৰিব। এই গাঁৱৰ মানুহে বনাই দিছে চাগে, ধুনীয়া এটা একদম ধুনীয়া পদক্ষেপ। চাওক এনেকুৱা দলং সৰুকৈ বনাই দিছে পানী আনিব পৰাকৈ। আৰু চাওকচোন তাতো আছে। আৰু চাওক সেই জেগাবিলাক চাওক কিমান আছে মানে, বগৰী চাওক, বগৰীয়ে খাব হৈছে। আৰু অকল মাংস খোৱাই নহয়, বগৰীও খাব লাগিব না, বগৰী পাৰি আছে ইয়াতে কিছুমানে গাইজ। আৰু আমাৰ টীম লাগি আছে একদম নন ষ্টপ লাগি আছে। কিন্তু ক'ত আছে ইউটিউবাৰ ভিডিঅ' কৰি আছে। আৰু লাটুৰা মেইন লাটুৰা ধুনীয়া বিহু নাচিছে, খুব সুন্দৰ এটা পৰিৱেশ। আমাৰ উকিল দা এয়া ধুনীয়া। আমাৰ যিবিলাক ল'ৰাসকলৰ পিকনিক বহুত হুলস্থুল এটা পৰিৱেশ, কিন্তু ছোৱালীবিলাকৰ পিকনিকবিলাক মানে সৰু এটা বেলেগ ইউনিক হয় মানে, পূৰা চাইলেণ্ট মোডত হৈ থাকে। দেখিছানে আমাৰ ওচৰৰে বাৰু বাইদেউ কেইগৰাকী আহিছে ধুনীয়াকৈ, সিহঁতৰ এয়া মাংস বনাই আছে এগৰাকী বাইদেৱে। আৰু এয়া আলু পূৰা তেনেকৈ চাইলেণ্ট মানে, একোৱে নাই মানে, একদম না গান। আৰু এতিয়া আমি
গৈ আছোঁগৈ আপং ল'বলৈ, মানে আপং চাকিব দিছিলোঁ এটা ছাইডত। তো আপংটোতো অলপ খাবই লাগিব দেই আৰু উপায় নাই। তো সেইকাৰণে আপং ল'ব গৈ আছোঁ আমি এতিয়া EV স্কুটিৰে গৈ আছোঁ আমি এতিয়া। দেখিছেনে আৰু মই নাই খুৱাই খাইছে আৰু তাৰপৰা এয়া এনেকৈ গৈ আছোঁ আৰু একদম চাউণ্ড ধুনীয়া এটা, কিন্তু বহুত জাম্পিং হয় কিন্তু EV কিবাটো। আৰু চাওক এনেদৰে গৈ আছোঁ আমি এতিয়া। আৰু লোকেশ্যনবিলাক বহুত ভাল, মানে এইবিলাকত কেতিয়াবা উকিলা এই বাঘ চাক নোলায় নেকি তেনেকুৱা জীৱ জন্তু বনৰীয়া? নোলায় মানে মানুহে ভয় কৰি নাহিব পাৰেতো? নাহে মানে নোলায় আপোনালোক আহিব পাৰে। ফাইনেলি আপং ৰেডি হৈ গ'ল, চাওক ইয়াতে একলো আপং পূৰা ৰেডি হৈ গ'ল। চাইমদ একদম ধুনীয়া পিয়'ৰ, মানে গাঁৱত বনোৱা আমাৰ চাইমদ এয়া ৰেডি হৈ গ'ল। আমি এতিয়া লৈ যাম পিকনিক প্লেচলৈ, ইয়াৰ পৰা যাবগৈ লাগিব আগলৈ। স্কুটিৰ মাজত আমি এতিয়া ইয়াত দিব লাগিব। তো চলো উকিল দা, EV স্কুটি যিহেতু তেল চেল নাই, টেনশ্যন নাই, নন ষ্টপ চলাই থাকে বুলি প্ৰব্লেম নাই এতিয়া। তেনেদৰে আমি এতিয়া যাবগৈ লাগিব আৰু আগলৈ দিয়া চলো। আৰু এতিয়া আমি টমটম লৈ যাম, ফুৰিব যাম। দেখিছানে গাইজ, এতিয়া টমটম এখন টমটমলৈ ঘূৰিব লাগিব এতিয়া, অলপ জেগাটো ঘূৰিব লাগিব। প্লেছত কিছুমানে এক্স লগ পাইছে, মানে একদম পুৰণি একদম প্ৰেমিকা লগ পাইছে। সেইগৰাকী আমাৰ ৰাহুল ভাইৰ এক্স গাৰ্লফ্ৰেণ্ড লগ পাইছে ইয়াতে। তো কথা পাতি আছিলে, আমি ধৰা পৰিলোঁ ফাইনেলি। किधर जाएगा भैया? इधर अभी NS नहीं चलेगा भैया इधर। এজনে ফচি গ'ল বাইক, ইয়াতো নদীৰ কাষত বাইক লৈ গৈছিলে। এতিয়া চাওক এয়া বাইক সোমাই গ'ল বোকাৰ মাজত। উপায় নাই, এতিয়া আমিয়ে সহায় কৰিব লাগিব, আমাৰ টিমৰে বাইক এয়া। ইয়াতে ফটোশ্বুট কৰিব আহিছিলে আৰু ফটোশ্বুট কৰিব যাওঁতে এনেকৈ বাইক ফচি गल। ये CM फंस चुका है अभी ये क्या करेगा? फोटोशूट करने के लिए अभी आया था, लेकिन बाइक फंस चुका है अभी, मतलब CM फंस चुका है। ব্যস্ত হৈ আছে চাওক, কেমেৰামেন চাওক, আৰু এইবাৰ বাইক বোকাৰ মাজত সোমাই আছে, কিন্তু কেমেৰা মাৰাত একদম এক্সপাৰ্ট। এতিয়া গোটেই আহি আছে বাইক উঠাবলৈ মানুহবিলাক, কিন্তু শ্বুট কৰিব আহিছিলে বাইক NS 200 লৈ বাইক ফটোশ্বুট কৰিব আহিছিলে। 200 নহয় 400 NS লৈ আনিছিলে, 400 NS এতিয়া ফটো মাৰিবলৈ লৈ আনিছিলে। কিন্তু এতিয়া বাইক ফচি গ'ল বোকাৰ মাজত। এতিয়া উঠাই আছে আমাৰ টিমে, চেষ্টা কৰি আছে। এতিয়া চাওক কেইজন মানুহ ইয়াত উঠাই আছে, কিন্তু উঠাব পৰা নাই এতিয়ালৈকে। চেষ্টা কৰি আছে চব বোকা, দেখিছানে? মই এতিয়া যাব নোৱাৰিম, মই যিহেতু ইয়াত মোজা পিন্ধি আছোঁ, মই যাব নোৱাৰিম। কেমেৰা লৈ আছোঁ, কি দে আৰু উপায় নাই আৰু। কৰিছিলোঁ এই ৰাজহুৱাত আমাৰ সিদ্ধান্ত লোৱা হৈছে, মানে ইয়াত প্ৰতি বনভোজ পাৰ্টি এনে বছৰে প্ৰতি আহে, মানে পানী তুলিবলৈ মানে অকণমান অসুবিধা হয়, অলপ ফোনকৈ কৈ দিব আৰু। পানী তুলিবলৈ অসুবিধা হোৱাৰ কাৰণে আমি যুৱ উন্নয়নৰ তৰফৰ পৰা মানে ৰেম বনাই দিয়া চিষ্টেম। আমি কিছুমান যে মানে পিকনিকবিলাক খাই পেলাই মানে একদম খাই বৈ পেলাই গুচি যায়, এইবিলাকৰ পৰা কিবা ক'ব নেকি? এইবিলাকতো আমি এতিয়া যুৱ তৰফৰ পৰা আমি এইটো চাফাই অভিযান চলি আছে। ধুনীয়া এটা পদক্ষেপ আপোনালোকে এইটো চাফ চিকুণ কৰি আছে আপোনালোকে, মানে ভাল এটা পদক্ষেপ আৰু। তো সেইকাৰণে ভাল লাগিছে আপোনালোকক। তো থেংক ইউ আপোনালোকক। নতুন বছৰটো যাতে ভাল হ'ব লাগে। তো আৰু এই লোকেশ্যনটো ভাল এটা পিকনিক প্লেচ হৈ গৈছে আৰু, তো সেইকাৰণে ভাল লাগিছে বাৰু। ধন্যবাদ জনাইছোঁ আপোনালোকক, এনেকুৱা এটা পদক্ষেপ আপোনালোক গ্ৰহণ কৰিছে, ধন্যবাদ জনাইছোঁ আপোনালোকক। ঠিক আছে বাৰু। হৈ গৈছে আৰু এয়া নেমু লৈ লৈছোঁ। এতিয়া খানা খাব হৈছে আৰু অলপ পাছত খানা খাব লাগিব। এতিয়া তললৈ যাম, তলতে খানা খাব লাগিব। এতিয়া সেনেকৈ নেমু লৈ যাওঁ। এজনে এইটো লৈ গৈছে, এজনে লৈ গৈছে, আৰু এনেকৈ আহি আছে আমাৰ মানুহ। মেইন মাছ ইয়াত আছে, আমি এতিয়া ইয়ালৈ যাম। আৰু ফাইনেলি আমাৰ এয়া ওলাই গ'ল চবেই, আৰু খানা খাব ৰেডি হৈছে। আৰু এয়া ফাইনেলি আমাৰ খানা ৰেডি হৈছে, মানে চবেই খাইছে আৰু বহিছে আৰু ইয়াতে আছে মানে। এয়া আমাৰ চব জিন্তু ডিপু চব আছে ইয়াতে। এয়া কেনেকুৱা ধুনীয়াকৈ চবেই খাই আছে। আৰু এয়া নমক লাগিয়ে বুঢ় কেনেকুৱা বেৰান দাদা দাদা। এয়া চব উকিল দা, মেইন যি কণ্ডাক্টৰ বুলি কৈছে ৰাহুল ভাই খাই আছে। আৰু আমাৰ মিণ্টুৰা চচা পিন্ধি ভাত খাই আছে ধুনীয়াকৈ। আৰু আমাৰ লাটুদা ইয়াৰ ভাত, হেপী নিউ ইয়েৰ। এয়া ধুনীয়াকৈ চব্জি দিয়ে, মাংস দি আছে। আৰু এনেদৰেই আমি চবেই একেলগে এসাঁজ খাম আৰু এতিয়া। তো বগৰী আৰু লাষ্টত এনেদৰে আমি খানা খালোঁ ধুনীয়াকৈ। আৰু নতুন বছৰটো এনেদৰে আমি উপভোগ কৰি এনজয় কৰিলোঁ। তো শেষত আমি এতিয়া খানা চানা খাই আহিলোগৈ।
তো এতিয়া ঘৰাঘৰি যাব লাগিব আৰু চবে ভালকৈ যাব লাগিব। তো এয়া আমাৰ এপাকি বিহু গাই আছে লাষ্টত। তো সকলোকে পুনৰবাৰ জনাইছোঁ হেপী নিউ ইয়েৰ, আৰু অনাগত দিনত সকলোৰ কাৰণে হাঁহি আনক, সকলো কাৰণে সুখ শান্তি আহিব লাগে, সেইটোৱে কামনা কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে, বাই বাই।